আমাক জুবিনদাৰ ন্যায় লাগে। আমি এইবিলাক ৰাজনীতিৰ লুকাভাকু চাবলৈ আমাৰ সময় নাই। কিছুমানে ৰাজনীতিৰ লুকাভাকু কৰি কংগ্ৰেছ বিজেপি এইবিলাক কৰি আছে জুবিনদাক লৈ। জুবিনদাক লৈ ৰাজনীতি নকৰিব মই কৈ দিছো। এতিয়া অসমৰ ৰাইজৰ মনত এটাই প্ৰশ্ন, আৰু কিমান দিন লাগিব জুবিনদাক ন্যায় দিবলৈ। এতিয়া ভাগৰি পৰিছো আমি জুবিনদাৰ ন্যায় লাগে লিখি লিখি সকলোৱে অনুৰোধ জনাই, আৰু আমি ভাগৰি পৰিছো। আমাৰ লাষ্ট এটাই উপায়, আমি চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিছো। চৰকাৰে উচিত ন্যায় দিব বুলি আমি আশা কৰিছো। অসম চৰকাৰৰ ওপৰতে আমি এৰি দিছো, আমাক মানে ন্যায় লাগে। জুবিনৰ সঁচা অনুৰাগী হৈ ন্যায় বিচাৰা না, তাতে কংগ্ৰেছ বিজেপি হিন্দু মুছলিম এইবিলাক কৰি থাকি একো লাভ নাই। জুবিনদাক লৈ কিছুমানে এই সুযোগ বুজি ৰাজনীতিৰ মাথা মাৰি আছে। জুবিনদাক লৈ ৰাজনীতি নকৰিব, কাৰণ জুবিনদাৰ ৰাজনীতি বেয়া পাইছিল। এতিয়া চৰকাৰৰ ওপৰতে আমি আশাবাদী, জুবিনদাৰ ন্যায় কেৱল মাত্ৰ চৰকাৰে দিব পাৰিব। এনেদৰে সামাজিক মাধ্যমত জুবিন অনুৰাগীৰ অনুৰোধ। আমাক জুবিনদাৰে ন্যায় লাগে। আমি এইগিলা ৰাজনীতিৰ আমি লুকে ভাগু চাই ৰাখি আমাৰ সময় নাই, গম পাইছে কিনা। কিছুমানে ৰাজনীতিৰ লুকে ভাগু কৰি আছে, কংগ্ৰেছ বিজেপি এইগিলাক কৰি আছে জুবিনদাক লৈ কিনে। জুবিনদাক লৈ কিন্তু ৰাজনীতি নকৰবি, মই ইতানে কৈ দিছো। ইতান মানে মানুহবিলাকৰ মনত এইগিলাই প্ৰশ্ন হৈ আছে, আৰু কিমান দিন লাগব ন্যায় দেওঁতে। ইতান মানে ভাগেৰি গৈছো আমি। ভিডিঅ' বনে বনে মানুহ কণ্টেণ্ট ক্ৰিয়েটাৰ গিলাকে, কিছুমান নিউজে কিছুমান চেনেলে লেখি লেখি ভাগেৰি গৈছি। কিন্তু আমি লাষ্ট ইতান এটাই উপায়, আমি চৰকাৰৰ ওপৰত বিশ্বাস ৰাখছো। চৰকাৰে উচিত ন্যায় দিব বুলি আমি আশা কৰিছো। চৰকাৰৰ ওপৰতে ইতান এৰি দিছো। আমাক মানে ন্যায় লাগবই, সেইটো চবেই কৈ আছে ন্যায় লাগবই। সঁচা অনুৰাগী হিচাপে ন্যায় বিচাৰ না, তাতে কংগ্ৰেছ বিজেপি মিয়া হিন্দু এইগিলাক কৰি তাতে লাভ নাই। জুবিনদাক লৈ মানে বহুতে এই চান্সতে ৰাজনীতিৰ মাথা মাৰি আছে। ৰাজনীতিৰ মাথা একদম নামাৰিবি দেই, কৈ দিছো। কাৰণ জুবিনদাৰ ৰাজনীতি বেয়া পাইছিল। লাষ্ট অপশ্যন আমাৰ এইটোৱে, আমি অকল চৰকাৰৰ ওপৰত বিশ্বাস ৰাখছো, আৰু চৰকাৰে উচিত ন্যায় দিব বুলি আমি আশা ৰাখছো অসমৰ ৰাইজে। আৰু যদি নেদে সেইটো ৰাইজে বিচাৰ কৰিব, টাইম আহিব চকুৰে।